মোদী ককাই দেউ ইলেকশন হয় তিলিঙা, মোদী ককাই দেউ নেতাৰ কথা তুলুঙা। নিৰ্বাচনৰ বতৰত ভাষণৰে বজাৰত মোদী ককাই দেউ কিমান শুনিম তোমাৰ মিছা মাত। মোদী ককাই দেউ বেংকৰ একাউণ্ট খুলিলো, মোদী ককাই দেউ 15 লাখকৈ নাপালো। চৰকাৰৰ আঁচনি শৌচাগাৰৰ কাহিনী মোদী ককাই দেউ সোমাব নোৱাৰি যে তাত। মোদী ককাই দেউ ক'তনো পালো চাকৰি, ক'ত ঋণৰ টকাখিনি, ক'তনো কমিল বস্তুৰে দাম। মোদী ককাই দেউ তোমাৰ কথাৰ পূজাৰী, কিমান আৰু ঠগামি এতিয়াহে উত্তৰ দিয়াৰ পাল। মোদী ককাই দেউ কুলিকে টেকিৰ মিঠা মিঠা মাতেৰে কি কথা মোক কৈছিলা 5 বছৰৰ আগতে। নেপাই নহয় ঠগিব, বাংলাদেশী কানিব, কেবৰ বাবে লাগিব বিনা মেঘে বজ্ৰপাত। মোদী ককাই দেউ দিম তোমাক তিতা তিতা মাত। মোদী ককাই দেউ ব্ৰহ্মপুত্ৰ নমামি কিয় বাৰু পাতিলি, মাষ্টৰক নিদিলি চাকৰি। মোদী ককাই দেউ 13 এপ্ৰিলত ভোটাৰক কিটো দিবা কালত, এইবাৰ নাখাওঁ তুমি দিয়াতো। মোদী ককাই দেউ হিন্দু মুছলমান বাদ দিয়া, ৰাফালৰ কথা কোৱা না। নামৰে আগতে চকীদাৰ লিখিলা, য'তে ত'তে মাৰিলা পোষ্টাৰ, য'তে ত'তে মাৰিলা পোষ্টাৰ তুমি। মোদী ককাই দেউ ইলেকশন হয় তিলিঙা, মোদী ককাই দেউ নেতাৰ কথা তুলুঙা। নিৰ্বাচনৰ বতৰত ভাষণৰে বজাৰত মোদী ককাই দেউ কিমান শুনিম তোমাৰ মিছা মাত। মোদী ককাই দেউ বেংকৰ একাউণ্ট খুলিলো, মোদী ককাই দেউ 15 লাখকৈ নাপালো। চৰকাৰৰ আঁচনি শৌচাগাৰৰ কাহিনী মোদী ককাই দেউ সোমাব নোৱাৰি যে তাত। মোদী ককাই দেউ ক'তনো পালো চাকৰি, ক'ত ঋণৰ টকাখিনি, ক'তনো কমিল বস্তুৰে দাম। মোদী ককাই দেউ তোমাৰ কথাৰ পূজাৰী, কিমান আৰু ঠগামি এতিয়াহে উত্তৰ দিয়াৰ পাল।